हेलो एवरीवन আজি মই আপোনালোকৰ বাবে লৈ আহিছো লাই পাতৰ হৈতে বনোৱা গাহৰি মাংসৰ ৰেচিপি লাই পাতৰ হৈতে গাহৰি মাংস বুলি ক'লে খাবলৈ বেয়া পোৱা মানুহ হয়তো কোনোৱে নোলাব সাগে তেতিয়া হলে আহকচোন মই কেনেকনো লাই পাতৰ হৈতে গাহৰি মাংস বনালো আপোনালোকক তাকে দেখুৱাও ইয়াৰ বাবে মই আদা নহৰুখিনি খুন্দনাত খুনি ললো বিলাহী ললো দুটা দুফালকৈ কাটি জলকীয়া দুটা পিয়াজ মই দুটা লৈছো আৰু আলু দুফাল দুফালকৈ কাটি লৈছো এতিয়া মই কেৰাহীটো গেছত উঠাই দিলো আৰু কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত মিঠাতেল দি দিছো মিঠাতেলখিনিৰ পৰা কেঁচা গন্ধ যোৱাৰ পিছত মই ইয়াত পিয়াজখিনি দি দিছো তাৰ পিছত গ্ৰীন চিলি দুটা দি দিছো আদা নহৰুখিনি দি দিছো অকমান আৰু অকমান পিছলৈ থৈ দিছো দিবলৈ এইখিনিতে মই ভালদৰে লৰাই দিছো তাৰ পিছত জিৰা মছলা অকমান দিছো ৰেড চিলি অকমান ইয়াতে দি দিছো ধনিয়া পাউডাৰ অকমান দিছো আৰু পৰ্ক মছলা অকমান দি দিছো ইয়াতে এতিয়া হেতাখনে ভালকে লৰাইছো যাতে পিয়াজখিনি ভালদৰে ৰঙচুৱা হৈ সিজি যায় তাৰ পিছত ইয়াত মই বইল কৰি থোৱা গাহৰিখিনি দি দিছো তাৰ পিছত কাটি থোৱা আলুখিনি মই ইয়াতে দি দিছো ভালদৰে লৰাই দিছো এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম আৰু নিমখ অকমান দি দিছো হালধি অকণ দি দিছো তাৰ পিছত ৰেড চিলি সস অকমান ইয়াতে দি দিছো তাৰ পিছত মই কাটি থোৱা বিলাহীখিনি এতিয়া দি দিছো আৰু এই অকমান যে আদা নহৰু থৈ দিছিলো সেইকনো ইয়াতে দি দিলো মিডিয়াম ফ্লেমত মই এনেকৈ 10 মিনিট মান সময় ৰাখিলো তাৰ পিছত মই অকমান পানী দি দিম ইয়াত যাতে ভালকৈ গাহৰিখিনি সিজে এয়া আপোনালোকে দেখিছে ভালকৈ উতলি আছে গাহৰিখিনি এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই দিম হাই ফ্লেমত দি দিম আৰু এনেকৈ অকমান পানীখিনি শুকাবলৈ দিম আপোনালোকে এনেকৈ বনাই কেতিয়াবা খাই পাইছেনে আৰু আপোনালোকে কি লগত গাহৰি মাংস বনায় মোক ক'বচোন ময়ো আপোনালোকৰ মতে বনাই চাম এতিয়া প্ৰায় হৈ গৈছে মই এতিয়া ইয়াত লাই পাতখিনি দি দিছোঁ ডাঙৰ ডাঙৰকৈ কাটি আৰু ঢাকনি এখন দি দিম যাতে ভাপত লাই পাতখিনি সিজি যায় গেছটো আকৌ মই এতিয়া মিডিয়াম ফ্লেমত দি পেলাই 8 মিনিটমান সময় ৰাখি দিলোঁ এয়া ইতিমধ্যে লাই পাতখিনি পমি গৈছে এতিয়া আমাৰ গাহৰি খাবলৈ ৰেডি হৈ গ'ল লাই শাকৰ সৈতে গাহৰি মাংস সদায় গৰমে গৰমে খাবলৈ ভাল সেইবাবে মই উঠনিয়ে ভাতখিনি বনাই থৈছিলোঁ এতিয়া মই ডিছ এখনলৈ ভাত আৰু মাংসখিনি বাঢ়ি ল'লোঁ আৰু কাষত মই বিলাহী বইল লেচেৰা মাহ আৰু লাই শাক লৈছোঁ বইল কৰি জলকীয়া লৈছোঁ আৰু পিঁয়াজৰ সৈতে কেঁচা সৈতে গৰমে গৰমে খাম মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই পিছলৈ কিনো ভিডিঅ' দিওঁ আপোনালোকে যাতে নটিফিকেশ্যনবোৰ পায় আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ